তো এনেকুৱা ধৰণৰ ভিডিও আপুনি কি দৰে বনাব তো তাৰ কাৰণে বন্ধু বান্ধৱীসকল আপোনাৰ যদি ক্ৰোম ব্ৰাউজাৰ আছে আপুনি খুলি ল'ব খোলাৰ পিছত সাৰ্চ বাৰত গৈ কৰিব হেল্লো এআই তো সাৰ্চ কৰাৰ পিছতে যেটো আপুনি ওয়েবসাইট ফাৰ্ষ্টত পাইছে এটো দেখাই দিছো মই এই ওয়েবসাইটটো আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছতে আপুনি আপোনাৰ ইমেইল আইডি দি প্লাই লগইন হৈ ল'ব তো মই লগইন হৈ লৈছো তাৰপিছত আপুনি কনফাৰ্ম কৰি দিব কনফাৰ্ম কৰাৰ পিছত আপোনাৰ 100 কইন্স পাই যাব মানে আপুনি ট্ৰাইহে কৰিব পাৰিব আৰু যদি আপুনি প্ৰ ভাৰ্সন লয় বা ইয়াত প্ৰিমিয়াম লয় তেতিয়া আপুনি টকা খৰচ হ'ব কিন্তু এই ট্ৰাইটো নিশ্চয় কৰিব পাৰিব তাৰ কাৰণে আপুনি যদি ট্ৰাই নাও আছে এটো ক্লিক কৰিব ক্লিক কৰাৰ পিছতে আপুনি ইয়াত অলপমান লিখিব লাগিব আপুনি ফটোখন দি পেলাই কি বনায় তাৰ আগতে আপুনি আপোনাৰ ফটোখন ইয়াত আনিব লাগিব তাৰ কাৰণে আপুনি যেটো প্লাস আইকন দেখিছে হেতু আপুনি লাহেকৈ ক্লিক কৰি দিব আৰু যিখন ফটো আপুনি বনাবলৈ ভাবিছে ফটোখন সিলেক্ট কৰি দিব ফটোখনৰ কোৱালিটি অলপ ভাল হ'ব লাগে তেতিয়া আপোনাৰ মানে ভিডিওটো বেছি ধুনিয়া হয় এতিয়া আপুনি লিখাখিনি কি কোড পাব লিখাখিনি মোৰ ডেসক্ৰিপচনত দিয়া থাকিব তাপা আপুনি কপি কৰি ইয়াত পেষ্ট কৰিলে হ'ল মই আপোনাৰ নোটত ইয়াত থৈ দিছো এইখিনিকে মই আপোনাৰ এনেকৈ কপি কৰি পেলাই পেষ্ট কৰি দিছো আপুনি এনেকৈ ইয়াত কপি কৰি ইয়াত গৈ পেলাই আপুনি পেষ্ট কৰি দিব তো পেষ্ট কৰাৰ পিছতে আপুনি যেটো তো পেজ কৰাৰ পিছত দেখিছে জেনাৰেট ভিডিও হেতু আপুনি ক্লিক কৰি দিব তো ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াত আহিব ভেৰিফাই ইউ আৰ হিউম্যান বুলি আপোনাৰ এটা আহিব আপুনি অকনবৰ ৰখি দিব ৰখাৰ পিছত আপোনাৰ এটো নিজে নিজে অটোমেটিকলি আপোনাৰ এটো ভিডিও আছে সেভ হ'বলৈ ল'ব তো দেখিছে মোৰ ভিডিওটো আপোনাৰ অটোমেটিকলি ক্ৰিয়েট হৈ আছে কিন্তু আপুনি এক সাবস্ক্ৰিপচন লব দেখাই আছে সাবস্ক্ৰিপচন লোৱাৰ পিছত আপুনি ভিডিওখিনি বহুত আনলিমিটেড বনাব পাৰিব আৰু যদি আপুনি সাবস্ক্ৰিপচন নলয় তেতিয়া হলে আপুনি 2-3 বাৰ ইমেইল আইডি চেঞ্জ কৰি 2-3টা ভিডিও আপুনি বনাব পাৰিব মানে এটা ভিডিওত আপোনাৰ 25টা কইন্স কাট খায় তো আপুনি হিচাপত আপোনাৰ 100 কইন্সত আপুনি 4টা ভিডিওটো আৰামত বনাব পাৰিব ঠিক তেনেদৰে আপুনি বেলেগ বেলেগ ইমেইল আইডি প্লে লগইন হৈ পেলাই তেনেকৈ আপুনি ভিডিও বনাব পাৰে তো মোৰ ভিডিওটো পুৰা ক্ৰিয়েট হৈ আছে বৰ্তমান তো দেখিলে কেনেধৰণৰ ভিডিও এটা আপোনাৰ তৈয়াৰ হৈ গৈছে তো আপুনি এই ধৰণৰ ভিডিও একদম পুতুককে বনাব পাৰিব আৰু বনোৱাৰ পিছত আপুনি যে ডাউনলোড অপচন দেখিছে এটো ক্লিক কৰি দিলে লাগে আপোনাৰ যেটো ভিডিও আপোনাৰ ডাউনলোড হৈ যাব আৰু মোৰ মানে ভুল মানে কি মই আপোনাৰ ভিতৰত ফটোকপি উঠিলো মই উঠিব লাগিছিল আপোনাৰ বাহিৰত তেতিয়া আৰু অলপ ক্লিয়াৰ দেখিলে হয় মই ভিতৰতে ফটোকপি উঠাৰ কাৰণে আপোনাৰ বেয়া হ'ল তথাপি আপোনাক যদি উঠিব বিচাৰে ফটোখন অকমান বাহিৰ মানে একদম ধৰক বাহিৰত উঠিব যত ধৰক গছগছনি আছে তেনেকুৱা জায়গাত উঠিলে আপোনাৰ ফটোকপি আৰু ধুনিয়া হয় মানে ভিডিওটো তো বন্ধু বান্ধৱীসকল এনেকুৱা ধৰণৰ ভিডিওসমূহ যদি আপুনি বনাব বিচাৰে বা এনেকুৱা ধৰণৰ নতুন নতুন ভিডিও যিবিলাক ফ্ৰন্ট হয় বুলি বিচাৰে যদি তো আপোনাৰ চেনেলটো মোৰ সাবস্ক্ৰাইব কৰি দিব আৰু নতুন নতুন ভিডিও মই এনেকৈ বনাই থাকিম তো আজিলৈ ভিডিওটো ইমানে আছিল তো আজিলৈ বাই বাই